সুপ্ৰভাত আপোনালোকলৈ আজি মূলা, তিল, মেথি, কেঁচা জলকীয়া দি এটা চাটনি আপোনালোকক দেখাম। চাওকচোন, মূলাখিনি আগে 3 টুকুৰ লৈছিলোঁ, ৰুকি ল'লোঁ। তাতে তিলখিনি আগে ভাজি লৈ গুড়া কৰি থৈছোঁ আৰু তেল অকণমান গৰম কৰি তাতে সৰু চামুচেৰে 2 চামুচ মেথি গুড়া দিলোঁ আৰু কাটি থোৱা জলকীয়া তেলত দি দিয়ক। এনেকুৱাকৈ অকণমান সময় ভাজি লৈ ভাজিব লাগিব। অকণমান ৰঙচুৱা কৰাকৈ ভাজি লৈ গুড়া কৰি লোৱা তিলত আৰু মূলাক ৰুকি থোৱাত সেনেকৈ দি দিব লাগে। দি উঠি আন্দাজমতে নিমখ দি দিব আৰু নেমু চেপি দি দিব। নেমু টেঙাটো বেছি টেঙা হ'লে ভাল লাগে। যিহেতু এনেকৈ বনাই আপোনালোকেও খাই চাব, ভাল পালে মোক জনাব। আমি যিহেতু এই আজিৰ পৰা 15 দিন মাছ মাংস নহৰু পিঁয়াজ নাখাওঁ কাৰণে আমাৰ তিলটো বৰ প্ৰয়োজন। আমি তিলৰ প্ৰত্যেক দিনা চাটনি বনাওঁ। এনেকুৱাকৈ খাই চাব। বনাই উঠি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আপোনালোকলৈ ধন্যবাদ জনাওঁ।